Hi friends, welcome back to my YouTube channel. So guys, আজি যাই আছো বগাজলি ওয়াটারফলস. তো গাইস আপোনালোকে চাই থাকক ভিডিওটো আৰু আজি ধামাকা বস্তু দেখাম আপোনালোকক. ধামাকা মানে বহুত वाह क्या सीन है বস্তু আছে, ধামাকা দেখাম আপোনালোকক. তো আৰু আজি যাই আছো আৰু বহুত কেইটা ফ্ৰেণ্ড আছে লগত, আৰু লগতে পৱন ভিলেজাৰ ব্লগছো আছে আৰু পিছফালে আছে আহি আছে আৰু আজি যাই আছো গাইস মামাই দিয়া বুলেট. Oh my god! Wow! আৰু কি কম গাইস, পুরা হাফ প্যান্ট লগাই রেডি যাই আছো এতিয়া আৰু. তো চাই থাকক ভিডিওটো. তো ফ্ৰেণ্ডছ, তো চাব পাৰে আপোনালোকে বহুত মানুহ মানে ফ্ৰেণ্ড, গাঁৱৰে ফ্ৰেণ্ডবিলাক আছে লগত, আৰু আগতো গৈছে কেইজনমান. তো চব মিলি 15জনমান হ'ব. আৰু এতিয়া আৰু ভিডিঅ' নবনাওঁ কাৰণ এইটো ৰাস্তাতে আপোনালোকক কিমানবাৰ দেখাম, আৰু তাৰ কাৰণে ডাইৰেক্ট যাই মেলা বজাৰ লগ পাইছোঁ. তো চাই থাকক ভিডিঅ'টো. চ' গাইছ, আমি এতিয়া আৰু বজাৰ পাৰ হ'লোঁ আৰু মস্ত গৰম লাগি আছে গাইছ, কি ক'ম আৰু বহুত গৰম দি আছে. তথাপি আৰু কি কৰিম, ভিডিঅ'টো বনাবই লাগব না. চাই থাকক ভিডিঅ'. চ' গাইছ, আমি গৈ এতিয়া দৰংগা নদী পাই গ'লোঁ. তো মেলা বজাৰ পাইছোঁৱে আৰু চ' ফ্ৰেণ্ডছ, আমি এতিয়া আৰু পাই গ'লোঁ মেলা বজাৰ, চাব পাৰে. আৰু পিছফালে আহি আছে ফ্ৰেণ্ডবিলাক. গাইজ গৈ আমি এতিয়া কলা নদী পাই গ'লোঁ. এয়া চাব পাৰে. তো ফ্ৰেণ্ডছ, আমি এতিয়া বগাজলি পাই গ'লোঁ আৰু ইয়াতে কিবা ল'ব লাগিব, মানে ভোক লাগিব আৰু তাৰ কাৰণে কিবা ল'ব লাগিব. আৰু ইয়াতে কিবা হোটেলত সোমাম, চাই থাকক. চ' গাইছ, এতিয়া বগাজলি হোটেলত আছোঁ আৰু ইয়াৰ পৰা মানে ভোক লাগিব কাৰণে কিবা লৈ যাম আৰু কিবা লৈয়ে লগ পাই আছোঁ গাইছ. চ' ফ্ৰেণ্ডছ, আমি এতিয়া চব কিবা লৈ আৰু খোৱা বস্তু লৈ আৰু চব ফ্ৰেণ্ড একেলগত হৈছোঁ আৰু ইফালে এতিয়া সোমাব লাগিব. ইফালে আৰু 3-4 কিলোমিটাৰ হ'ব আৰু. তো চাই থাকক ভিডিঅ'টো. ফ্ৰেণ্ডছ, এতিয়া আমি ভিতৰত সোমাই গ'লোঁ, ভিতৰ ৰাস্তাত, আৰু চাই থাকক ভিডিঅ'টো. গাইজ বহুত ভিতৰে ৰাস্তা, তো বহুত বেয়া ৰাস্তাবিলাক. চ' ফ্ৰেণ্ডছ, এতিয়া আমি আৰু ইয়াতে চাইকেল ৰাখি দিলোঁ আৰু মানে ভিতৰত ল'ব নোৱাৰিম, তো মানে বহুত কষ্ট হ'ব, তাৰ কাৰণে ইয়াতে থৈ গৈছোঁ. আৰু এতিয়া মানে খোজকাঢ়ি যাব লাগিব আৰু বেছি দূৰ নাই, আৰু ইয়াতে পাহাৰ পাম আৰু এয়া চাব পাৰে পানী যে আহি আছে. ৰ'ব, মই দেখাই আছোঁ গাইজ. এয়া গাইজ, এয়া পানী আহে, য'ৰ পৰা পানী মানে আহি আছে, মানে তাতে যাম পুৰা, মানে য'ৰ পৰা মানে আহা ষ্টাৰ্ট হৈছে তাতে যাম আমি. তো চাই থাকক ভিডিঅ'টো.
মই মানে ইয়াতে আৰু এবাৰ আহিছিলোঁ, কিন্তু ইয়াতে মানে অহাৰ পিছতো মানে জাগাটো ক'ত মানে বিচাৰি পোৱা নাছিলোঁ। মানে আমি বহুত গৈছিলোঁ, ওপৰত গৈছিলোঁ, তথাপি জাগাটো খুজি মানে পোৱা নাছিলোঁ। তাৰ কাৰণে মানে অলপ দুখ লাগিছিল। তো এতিয়া আজি আৰু যোনে আহিছিল ইহঁতে আছে লগত, ইহঁতে দেখাই দিব ক'ত, আৰু তাৰ কাৰণে আহিছোঁ। তো চাই থাকক ভিডিঅ'টো, পায়ে গৈছোঁ আৰু বেছি দূৰ নাই। তো পুৰা বালাত মানে সোমাই গৈছে গাইজ, সেয়া চাব পাৰে কি অৱস্থা গাইজ। আমাৰ পৱন ভিলেজৰ ব্লগছো সোমাই গ'ল ভাই চাব। no, 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 no. গাইজ আমি বহুত ভিতৰে ভিতৰে সোমাই আছোঁ, বহুত মানে চাৰিওফালে জংঘলে জংঘল আৰু বহুত ভয়ংকৰ আছে জেগাটো। তাৰ কাৰণে কিন্তু তথাপি ভয় লগা নাই, আৰু এবাৰ আহিছিলোঁ যে তাৰ কাৰণে ভয় লগা নাই। বহুত সময় লাগে এয়া পুৰা পৱন ভিলেজাৰটো পুৰা দাউৰি দাউৰি ভিডিঅ' বনাই আছে গাইজ। ইয়াৰ কাৰণে এটা লাইক ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ছাবস্ক্ৰাইবাৰো আছে লগত। আৰু গাইজ ই আহিছিল সিদিনা বোলে আহিছিল, ইয়াৰ লগত আহিছোঁ, ই মানে চিনি পাই, ই দেখাই দিব। আৰু জেগাটো কেনেকুৱা আছে? জায়গাটো ভালো আছে, জেগাটো বোলে ভালেই আছে। তো চাই থাকক, আৰু বেছি দূৰ নাই না? বেছি দূৰ নাই। অঁ বেছি দূৰ নাই বোলে আৰু। তো চাই থাকক ভিডিঅ'টো। কেইটামান ফ্ৰেণ্ড আগতে আহি গৈছিল, আৰু ইহঁতে চাইকেল লৈ আহিছে ইয়াতে, মানে ইফালে চাইকেলে লৈ আহিছে, মানে কষ্ট কৰি আৰু লৈ আহিছে। তথাপি আৰু আমিতো থৈ আহিছোঁ তাতে। ইহঁতে অলপ আগত আছে, লগ পাম। চাওক গাইজ ইমান সৰু ৰাস্তা আৰু চবফালে জংঘল। এইটো কিবা ফুল গছ, ইমান মানে মজা আছে দেখাত। আপোনালোকে জানিলে কমেণ্টত জনাব কি ফুল গছ হয় এইটো। ঝৰ্ণাত পানী আহি আছে ওপৰৰ পৰা, আৰু খাই আছে পানী। এজনেতো খাই কি মিঠা লাগে বোলে পানী। তো গাইজ এতিয়া মই আৰু বেছি ভিডিঅ' বনোৱা নাই, কাৰণ বহুত দূৰ ইয়াৰ পৰাতো ঘৰলৈকে 20 কিলোমিটাৰমান হ'ব। তাৰ কাৰণে ইমান ভিডিঅ' বনোৱা নাই, বহুত লম্বা হৈ যাব ভিডিঅ'টো। তাৰ কাৰণে অলপ ক্লিপ লৈ আছোঁ, চায়ে গৈছোঁ, অলপ চাই থাকোঁ। অলপ দূৰ আছে। গাইজ কিমান কষ্ট কৰি উঠিব লাগে, ৰাস্তা নাই, ইফালে এনে ৰাস্তা নাই, তাৰ কাৰণে ইফালেদি অলপ কষ্ট কৰি উঠিব লাগিব। তো উঠিব লাগিব আৰু কষ্ট কৰি। তো গাইজ চাওক কিমান কষ্ট কৰি যাই আছে, চাওক গাইজ বহুত কষ্ট কৰি যাই আছে, চাওক চাব পাৰে। গাইজ চাওক আমাৰ লগত এটা সৰু ভাইটি আহিছে লগত, ইটো আৰু বহুত মানে ইয়াৰ বহুত কষ্ট হৈ আছে, সৰু না অলপ, আৰু মানে পুৰা ডাঙৰ ডাঙৰ হিলবিলাক পাৰ হ'ব লাগি আছে। মানে ই বহুত কষ্ট কৰি আছে, মানে ইয়াক তথাপি আমি অলপ ছাপৰ্ট কৰি মানে উঠাই দি আছোঁ। ফাইনেলি আমি আহি গ'লোঁ বঙাইগাঁও ৱাটাৰফল। ইমান ধুনীয়া গাইজ, আপোনালোকক দেখাইছোঁ ভালকৈ।
চাই থাকক এয়া অ' ভাই এতিয়া তামাম মজা লাগি আছে guys, এতিয়া তামাম মজা লাগি আছে এয়া চাওক গা ধুই আছে এয়া পৱন ভিলেজাৰ ব্লগ পুৰা গা ধুব যাই আছে এতিয়া guys, এতিয়া আমি গা পা ধুই লওঁ এয়া স্পৰ্টিং খুলি লৈ লওঁ Oh, no, 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 no. guys, এতিয়া আপোনালোকে কেইটামান চিনেমেটিক চাই লওক কৰি আছো তামাম মজা লাগি আছে গাইছ এতিয়া মজা লাগি আছে ইমান টাইম কষ্ট যি কৰিছো মানে এনেকুৱা লাগি আছে কি কষ্ট চব পাহৰি গৈছো গাইছ No, 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 So guys, এতিয়া আমি খাই লওঁ বহুত ভোক লাগিছে তাৰ কাৰণে কিবা খাই লওঁ আমি এতিয়া চব খাই কিনি পিছত আৰু ভিডিঅ' বনাম চাই থাকক ভিডিঅ'টো তো গাইছ এতিয়া আমি ব্ৰেড খাই আছো আৰু আপোনালোকেও খাওক অলপ লওক এইটো পেলচু ব্লগ এইটো ব্ৰেড খাই আছে চাওক গাইছ মানে পৱন ভিলেজাৰ ব্লগ বনাই আছে তাৰ কাৰণে ই মোক ভিডিঅ' কৰি আছে পৱন ভিলেজাৰ তো খাই চাই লগ পাই আছো গাইছ এতিয়া মানে ব্ৰেড খাব চাওক ইয়াৰ নিয়ম বেলেগ ব্ৰেড খাৱাৰ তো চাওক এয়া পানী ভিজাই ভিজাই খাই আছে পানীত ভিজাই ভিজাই খাই আছে গাইছ এয়া ভাইটিৰ কাৰণে এটা লাইক দি দিব প্লিজ অলপমান গা ধুই লওঁ कौन है ये लोग कहां से आते हैं লওঁ আহক আমাৰ লগত আপুনিও ধৰক এতিয়া চশমাটো খুলি গ'ল পইচা দিয়া একো নাই So guys, আজিৰ ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব अरे कहना क्या चाहते हो যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নেক্সট টাইম মই নেক্সট ব্লগ লৈ বাই বাই